নমস্কাৰ মই সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পিছে মই ইমান দিনে ভিডিঅ' দিব পৰা নাছিলোঁ, আপোনালোকক কম কিয় দিব পৰা নাছিলোঁ, কাৰণ মোৰ ফাৰ্ষ্ট ভিডিঅ'টোত য'ত আইতাক দেখিছিলে, আইতা ঢুকাইছে, সেইবাবে মই ভিডিঅ' দিয়া নাছিলোঁ। আজি আইতাৰ শ্ৰাদ্ধ, সেইটো মই আপোনালোকৰ নিয়ম নীতিবিলাক দেখাম বুলি ভাবিছোঁ। আজি আইতা ঢুকুৱা আমাৰ 13 দিনে হ'ল। যিহেতু আজি গোটেই নিয়ম নীতিখিনি কৰা হ'ব, মই আপোনালোকক সেইখিনিয়ে দেখাম বুলি ভাবিছোঁ। যিহেতু ইমান দিনে মই ভিডিঅ' দিব পৰা নাছিলোঁ, চাই যাব গোটেই নিয়ম নীতিখিনি কেনেদৰে কৰে। আজি শনিবাৰ বাবে আজি নিয়মটো কৰা হ'ব। অহাকালি ভোজটো দিয়া হ'ব। মই আপোনালোকক অহাকালিৰটোও দেখাম, আজিৰটোও দেখাম। আজি নিয়ম নীতিখিনি কৰা হ'ব, আহক চাই যাওঁ। ইয়াত মা, দেউতা, খুৰা খুৰীহঁতৰ কিবা নিয়ম কৰাইছে। ইয়াত ডাঙৰ খুৰা আৰু ডাঙৰ খুৰীমাই বিষ্ণু পূজা কৰি আছে ভিতৰত। এতিয়া আমি চবে ৰেডি হৈ কিনে ভিতৰত বিষ্ণুপাঠ চলি আছে আৰু বাহিৰত শ্ৰাদ্ধ কৰি আছে। আপোনালোকক দেখুৱাই যাম, চাই থাকিব। দেউতাই শ্ৰাদ্ধত বহিছে, যিবোৰ নিয়ম নীতি থাকে দেউতাই কৰি আছে। দৈ চিৰা খাই আছে এতিয়া সকলোৱে। শ্ৰাদ্ধ খতম হোৱাৰ পাছত যিবোৰ নিয়ম নীতি থাকে এইবোৰ শেষ হ'ল। এতিয়া নিয়ম নীতিবোৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক যিমান পাৰোঁ। এতিয়া আমি খাই আছোঁ সবিজ ভাত, সকলোৱে মিলি একেলগে। কালি যিহেতু ভোজ আছে, সেইবাবে আমি আজি ৰাতিতেই শাক পাচলি যিবোৰ চব্জি আছে এইবিলাক কাটি আছোঁ আৰু খুৰা সকলো মিলি কালিৰ বাবে তৈয়াৰী কৰি আছোঁ আমি চবেই। অলপ অলপকৈ হ'লেও মই যিমান পাৰোঁ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক, যি যি হৈছে সকলোবোৰ। লগতে কালিও যি যি হয় মই সকলো দেখুৱাম আপোনালোকক, চেষ্টা কৰিম দেখুৱাবলৈ যিমান পাৰোঁ। লগতে সকলোৱে যাতে আইতাৰ বাবে এটা সৰু সৰু কমেণ্ট বক্সত দিয়ে।